সকল মই আজি এটা এপৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এই এপটোৰ বিষয়ে যদি সম্পূৰ্ণ জানিব বিচাৰিছে তেনেহ'লে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাব, স্কিপ নকৰিব। মই যিটো নেকি এপ ক'ম সেই এপটো হৈছে MP3ৰ বিষয়ে। কিছুমান বন্ধুসকলে যিকোনো MP3ত নিজৰ ফটো ৰাখিব বিচাৰিছে। নিজৰ ফটো নহ'লেও ভাল লগা কিছুমান ফটো গানত ৰাখিব বিচাৰিছে। সেইটো কৰিব হ'লে কেনেকৈ কৰিব লাগিব চাই থাকক। MP3 চংটোত নিজৰ ফটো ৰাখিব বিচৰা বা নিজৰ পচন্দ মতে যিকোনো ফটো ৰাখিবৰ কাৰণে এটা এপ লাগে। সেই এপটোৰ নাম হৈছে অটো টেগাৰ। এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে MP3 গানবিলাক ইয়াত আহি যাব। আপুনি কোনটো গানত কি ফটো লগায় সেই গানটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছত এনেকুৱা আহি যাব। অহাৰ পিছত এইটো MP3 চিহ্নটোত এবাৰ ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াতে লিখা আহিছে তৃতীয় নম্বৰটো পিক ফ্ৰম গেলাৰী। ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকৈ গেলাৰীটো অ'পেন হ'ব। ইয়াৰ পৰা আপুনি গানটোত কোনখন ফটো থ'ব বিচাৰিছে সেই ফটোটো চিলেক্ট কৰিলে হ'ল। চিলেক্ট কৰাৰ পিছত ইয়াতে গানৰ টাইটেল চেঞ্জ কৰিব পাৰিব। আৰ্টিষ্ট লিখিব পাৰিব, এলবাম লিখিব পাৰিব। এইটো চিলেক্ট কৰাৰ পিছত এইটো কোণাত একেবাৰে লাষ্টত ৰাইট চাইডে কোণাত এটা ছেভৰ বটন আছে। সেই বটনটো ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ এই MP3ত ফটোখন ছেভ হৈ যাব। তাৰপিছত যিকোনো MP3 প্লেয়াৰত আপুনি নিজৰ ফটো বা ভাল লগা ফটো যিটো নেকি গানত দিছে সেই ফটোখন চাই গানটো শুনিব পাৰিব। মোৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।